খবৰ আশা কৰোঁ সকলো নিশ্চয় ভালেই চাগে আৰু ভালে থাকক সুস্থ থাকক দিনটো সকলোৱে শুভ হওক মই পূবালী আজি আকৌ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পূবালী ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া বাজিছে 9টা ৰাতিপুৱা সোনকালে শুই উঠিছোঁ 5টা বজাতে উঠি মৰ্ণিং ৱাক কৰিবলৈ গ'লোঁ মৰ্ণিং ৱাক কৰি আহি ঘৰৰ যিখিনি দৈনন্দিন কাম থাকে সকলোখিনি কাম কৰিলোঁ কৰি এতিয়া আজৰি হ'লোঁ ব্ৰেকফাষ্টো কৰিলোঁ তাৰপিছত ভাবিছোঁ আজি কিবা কিবি অলপ বনাম আৰু সেইখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম যদিহে আপোনালোকৰ ভাল লাগে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি মই নিমকি কেক পায়স এইবিলাক বনাম বুলি ভাবিছোঁ যিমানখিনি পাৰোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইবিলাক আপোনালোকে বনাই খায়েই তথাপিতো মইনো কেনেদৰে বনালোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু আগতে কৈছোঁ একো অকেজন নাই এনেই মানুহজনে নিমকি আৰু কেক খাই ভাল পায় সেইকাৰণে তেওঁৰ কাৰণে বনাম আৰু নিজে পায়স খাই ভাল পাওঁ আৰু সেইকাৰণে পায়স বনাম ভাবিছোঁ আপোনালোককো দেখাই থাকিম দিনটো কি কৰোঁ কি নকৰোঁ এই গোটেইবিলাক ঠিক আছে তেতিয়াহ'লে ব'লক বেছি টাইম নলৈ পিনে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ এয়া ভাত পানী বনাই আহিলোঁ তললৈ কেকো বনালোঁ নিমকি বনাব বাকী আছে গুণুক নিব আহিলোঁ এয়া আমাৰ বাচ্ছা পাৰ্টি খেলি আছে নাযায় ওপৰত এইবিলাক আমাৰ ঘৰতে থকা ল'ৰা হয় থাকে সকলোবিলাক নকৰিবা আকৌ ব'লা যাওঁ ব'লা গা ধুবা ব'লা 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 ক'তো নিদিয়ে ব'লা 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 যাওঁ ব'লা খেলিব নালাগে আহা পিছত খেলিবা আহা এই গাইজ ভাত পানী খাই আজৰি হৈ আহিলোঁ এতিয়া ৰাতিপুৱাই ব্লগ 9টা বজাতে ব্লগ ষ্টাৰ্ট কৰি তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল কাৰণ মই এইবিলাক বনাবৰ কাৰণে সোমালোঁ আগতে কৈছিলোঁ আপোনালোকক কেক বনাম নিমকি বনাম কেক নিমকি বনাই হৈ গ'ল আৰু পায়স বনাব বাকী আছে এতিয়া ভাত পানী খাই আজৰি হৈ আহিলোঁ এতিয়া বাজিছে এটা মাজতে ভাত পানীও খালোঁ আৰু সেইবিলাকো বনাব লগা হ'ল সেইটো কাৰণে আৰু পিছত মাজতে ভিডিঅ' কৰা নহ'ল মানে যিখিনি বনাই আছিলোঁ সেইখিনি ভিডিঅ' কৰিলোঁ সেইখিনি মই একেলগে যেতিয়া পায়স বনাই হ'ব আপোনালোকক গোটেইখিনি একেলগে দেখাম ঠিক আছে দিয়ক এতিয়া 1টা বাজিলে এতিয়া অলপ টাইম মই ভাত পানী খাই আজৰি হৈ এতিয়া ৰেষ্ট কৰি লওঁ তাৰপিছত উঠি পিনে পায়স বনাম তাৰপিছত আপোনালোকক লগ পাই থাকিম চাই থাকিব ভিডিঅ'টো নিমকি বনাবৰ কাৰণে মই এইটো জোখৰ কাপটোৱে 2 কাপ ল'ম ময়দা দুই কাপ আৰু অলপমান দিছোঁ আৰু দিছোঁ ইয়াতে অলপমান অজৱাইন এইদৰে মোহাৰি অজৱাইনবিলাক অকণমান গৰম কৰি লৈছোঁ আৰু দিছোঁ কালজিৰা ইয়াতে আন্দাজমতে নিমখ দি দিছোঁ আৰু দিছোঁ বাটাৰ গলাই লোৱা বাটাৰ ডাঙৰ চামুচে 5 চামুচমান বাটাৰ হ'ব এইখিনি এতিয়া এইদৰে ভালদৰে মঠি ল'ম হাতেৰে মোহাৰি এইখিনি ভালদৰে এনেকৈ মঠি ল'ব আৰু যাতে মঠি লওঁতে এনেকৈ এটা লাড্ডু বান্ধিলে যাতে এটা লাড্ডু হৈ যায় আৰু ধুনীয়াকৈ ভাগি যায় তেতিয়া নিমকিখন খাবলৈ ভাল হয় মই এইটো সৰু নিমকি বনাম ডাঙৰ নিমকি নবনাওঁ আৰু ইয়াতে মই এতিয়া কুহুমীয়া গৰম পানী দিছোঁ ডোটো বেছি টানো কৰিব নালাগে আৰু বেছি ঢিলা কৰিব নালাগে তাতকৈ অলপমান নিমকি সেইটো টাইট কৰিব লাগে
এয়া দেখিছেনে মই বেছি টাইটো হোৱা নাই আৰু বেছি নৰমো হোৱা নাই। বেছি নৰম হ'লেও নিমকিখন খাবলৈ ভাল নালাগিব। এইদৰে মই 10 মিনিটমান মঠি ল'ম। মোৰ এইটো মঠা হৈ গৈছে। মই এইদৰে পূৰা 10 মিনিটমান ভালদৰে পূৰা মঠি ল'লোঁ আৰু ইয়াতে বহুত ৰেডি। ইয়াতে মই এতিয়া অকণমান আকৌ বাটাৰ সানি থৈছোঁ যাতে ডোটো শুকাই নাযায়। এইদৰে মই আধা ঘণ্টা এতিয়া থাকিবলৈ দিম। এইটো এইদৰে ঢাক মাৰি ৰাখি দিম আধা ঘণ্টা সময়। তাৰপিছত এইটো থাকালৈকে মই কেকটো বনাই ল'ম। ডোটো আধা ঘণ্টা ৰাখি থোৱাৰ পিছত বেলি লৈ এতিয়া এইদৰে ভাজিছোঁ গোলকেনে বেলি এইদৰে কাটি পেলাই ভাজি লৈছোঁ। এইদৰে আৰু গোটেইখিনি মই ভাজি ল'ম। ভাজাটো মই দেখাই নাথাকোঁ, আপোনালোকে বৰ পাব। শেষত গোটেইখিনি একেলগে দেখাম, চাই থাকিব আপোনালোকে। কেক বনাবৰ কাৰণে মই নৰ্মেল টেম্পাৰেচাৰত থকা 3টা ডিম লৈছোঁ। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। এইখিনি মিক্স কৰি লোৱাৰ পিছত ইয়াতে মই চেনি দি দিছোঁ 1 কাপ, এই কাপটোৰ জোখেৰে। আৰু চেনি মই মিক্সাৰত পিচি লোৱা নাই, ডাইৰেক্ট দি দিছোঁ এনেকৈ। আৰু এইখিনিও এতিয়া ভালদৰে এইদৰে ফেটি ল'ম মিক্স হৈ যোৱালৈকে। চেনিখিনি পূৰা ভালদৰে মানে মিক্স হৈ গ'ল ডিমখিনিৰ লগত। আৰু এতিয়া মই ইয়াতে দি দিছোঁ এইটো কাপেদি 1 কাপ ৰিফাইন অইল। এইখিনিও এইদৰে এতিয়া ভালদৰে মিক্স কৰি ল'ম। ৰিফাইনখিনি মিক্স হৈ যোৱাৰ পিছত মই ইয়াতে এইখন চামুচ দিয়ে মই 1 চামুচ বেকিং পাউডাৰ দিছোঁ। আৰু এই কেক চেম কাপটোৱেদি ইয়াতে এইদৰে এনেকৈ চালি দিম। ময়দা দিছোঁ। এইদৰে চালি দিলে কেক খাবলৈও ভাল হয় আৰু বেকিং আৰু ময়দাখিনিও একেলগে মিক্স হৈ যায়। এইখিনিও এইদৰে এতিয়া ভালদৰে মিক্স কৰি দিম। ময়দা দি বেছি টাইম ফেটিব নালাগে, জাষ্ট মিক্স কৰিলেই হ'ল এইখিনি। এইখিনি বেটাৰখিনি ৰেডি হৈ গ'ল। আৰু ইয়াতে মই 2 চামুচ ঘি ব্যৱহাৰ কৰিলোঁ, পতঞ্জলি ঘিটো। সেইটো মই ভিডিঅ' কৰা নহ'ল। 2 চামুচ ঘি দিছোঁ, ঘি দি এইদৰে ফেটি দিছোঁ। আৰু ইয়াতে আছে কাজু, কিচমিচ আৰু চেৰি আছে, এইখিনি দি দিম এতিয়া। এইখিনি মিক্স কৰি দিম। আৰু ইয়াতে আপোনালোকে ভেনিলা এচেঞ্চ আৰু কিবাকিবি এইবিলাক ব্যৱহাৰ কৰিব পাৰে গন্ধৰ কাৰণে, স্মেলৰ কাৰণে আৰু ভাল স্মেল আহিবৰ কাৰণে। মোৰ লগত নাই কাৰণে মই এতিয়া সেইবিলাক ব্যৱহাৰ নাই কৰা। মই অকল ঘিহে দিছোঁ 2 চামুচ। ঘি দিলে খাবলৈ আৰু কেকটো বেছি ভাল হয়, স্পঞ্জি হয়। এইটো হৈছে আৰু এনেকুৱা বাউলত মই ৰিফাইন সানি ময়দা দি পিনে লৈছোঁ আৰু ইয়াতে দি দিম এতিয়া। এইখিনি এতিয়া ওপৰত দি দিম।
ল'ৰা ছোৱালী এইবিলাক ড্ৰাই ফ্ৰুটছবিলাক অলপ বেছিকৈ দিলে কেকটোও ধুনীয়া হয় আৰু খাবলৈও ভাল পায়। এইটো ৰেডি হৈ গ'ল আৰু এইটো মই অভেনত নবনাওঁ, এইটো মই গেছত কুকাৰত বনাম। এইটো এইদৰে কুকাৰত বহাই দিছোঁ। তলত এডাল ষ্টেণ্ড আছে আৰু মই একো পানী বা নিমখ ব্যৱহাৰ কৰা নাই। এইদৰে বহাই দিছোঁ আৰু ইয়াতে ঢাকনাখন লগাই দিম আৰু গেছ একেবাৰে ল' ফ্লেমত দি 45 মিনিটছ দি দিম। 45 মিনিটছ হৈ গ'ল আৰু কেকটো হৈছেনে চাবলৈ এইদৰে এডাল ষ্টিক লৈ এনেদৰে চাব পাৰিব। যদি হৈছে ইয়াতে লাগি নাহে আৰু যদি হোৱা নাই তেতিয়াহ'লে ইয়াতে লাগি আহিব। মোৰ কেকটো হৈ গৈছে অলৰেডি। এইটো চাব পাৰিব কি ধুনীয়াকৈ ফুলিছে। বনাবৰ কাৰণে মই এই কাপটো জোখাই চাউল আধা কাপ লৈছোঁ। চাউল একদম কম লৈছোঁ আৰু গাখীৰ ল'ম মই 1 লিটাৰ আৰু এই চাউলখিনি মই অলপমান তিয়াই থৈ দিম। আনফালে এটা চচপেনত গাখীৰ বহাই দিছোঁ। ইয়াতে গাখীৰ 1 লিটাৰ আছে আৰু ইয়াতে দিছোঁ তেজপাত অলপমান আৰু অলপমান দিছোঁ ইলাচি আৰু এইখিনি এইদৰে অলপ টাইম এতিয়া উতলি থাকিবলৈ দিম। গাখীৰখিনি কম জুইত মই 10 মিনিটমান উতলাই ল'লোঁ আৰু এতিয়া মই ইয়াতে চাউলখিনি দি দিম। চাউলখিনিও মই 10 মিনিটমান তিয়াই থৈ দিছিলোঁ। কম জহা চাউল হয়, একদম সৰুটো। আৰু ইয়াতে এতিয়া কাজুখিনিও দি দিম। এইদৰে এতিয়া কম জুইত সিজাই থাকিব লাগিব। চাউল সিজালৈকে। আৰু মই চেনিও এতিয়া লগতে দি দিম সোনকালতে। কিছুমানে চেনি পিছত দিয়ে হোৱাৰ আগত, মই কিন্তু চাউল দিয়াৰ পিছতে চেনি দি দিওঁ। আৰু চেনি নিজৰ আন্দাজমতে দিব। মই বেছি দিয়া নাই, আমাৰ ঘৰত বেছি মিঠা নাখায়, সেইকাৰণে অলপ কমকৈ দিছোঁ। আপোনালোকে নিজৰ আন্দাজমতে চেনি ব্যৱহাৰ কৰিব, বেছি মিঠা খালে বেছি দিব। এইখিনি ইয়াতে দি থৈ দিম। পায়স হৈ আছে আমাৰ। নমোৱাৰ আগত মই আৰু এটা বস্তু ব্যৱহাৰ কৰিম, কি ব্যৱহাৰ কৰিম চাই থাকিব। পায়স হৈ আছে, এইদৰে গেছ কমাই কমাই বনাই আছোঁ আৰু এতিয়া দি দিছোঁ মই ইয়াতে কিচমিচটো মই পিছত দিওঁ, আগত নিদিওঁ। ইয়াতে এতিয়া মই 1 চামুচ পতঞ্জলি গৰু ঘি দি দিছোঁ। এয়া আমাৰ হৈ গৈছে পায়স। দেখিছেনে কি ধুনীয়া হৈছে। আৰু দিম মই ইয়াতে এইটো হৈছে কৰ্পূৰ। পূজাত যে ব্যৱহাৰ হয় সেই কৰ্পূৰ হয়। তাৰে একদম ইমান গোটেইখিনি নিদিওঁ, অলপমান ইয়াতে কৰ্পূৰ দি দিম। তেতিয়া ইয়াতে বহুত ধুনীয়া এটা গন্ধ আহে আৰু খাবলৈও ভাল লাগে। বিশেষকৈ বেছি গন্ধটো বেছি আহে, বহুত ধুনীয়া লাগে, ধুনীয়া গোন্ধায় আৰু সেইকাৰণে অলপমান দি দিম। এইটো পূজাত ব্যৱহাৰ হয়। মই এইদৰে ৰাখিছিলোঁ, আগতেও কেইবাবাৰো ব্যৱহাৰ কৰিছোঁ পায়সত। এইটো চাব পাৰিব। এয়া চাউল মই ইমানটো জোখতে এতিয়া ৰাখি দিম, কাৰণ নমাই দিয়াৰ পিছত এইখিনি আৰু অলপ ডাঠ হৈ যাব। সেইটো
কাৰণে মই ইমানটো জোখত ৰাখি দিছোঁ আৰু তেজপাতবিলাক মই কাঢ়ি পেলাইছোঁ। পায়সটো হৈ গ'ল। এতিয়া আমাৰ এয়া আমাৰ গুণগুণে কেক কাটিবলৈ বহিছে। কেক কাটিব বোলে, হেপী টু ইউ হেনো। তেনেকৈ নহয়তো, তুমি কেক কাটিবা? হা অ'কে, তুমি কাটিবা? কাৰ হেপী বাৰ্থডে আজি? হেপী টু ইউ কোৱা। তেনেকৈ নকৰেতো, বেয়া হৈ যাব নহয়। তেনেকৈ নকৰেতো, তেনেকৈ নকৰে। এইটো কেকটো চাব পাৰিব, কি ধুনীয়া একদম স্পঞ্জি হৈছে। কোৱা। গুণগুণ বহি লৈছে একদম কেক খাবলৈ কাৰণে। তাক মানে কাটিবলৈ লাগে, সি কৈছে হেপী বাৰ্থডে বুলি ভাবিছে আৰু কৈছে যে জুই লগাই দিয়া কেক কাটি। এয়া মোৰ ফাইনেল ৰেচিপি ৰেডি হৈ গ'ল। এইটো হৈছে পায়স, এয়া আৰু এইবিলাক নিমকি বহি আছে, চাহৰ লগত খাম এতিয়া। আৰু এইটো হৈছে কেক। আগবেলাতে মই কেক আৰু নিমকি বনালোঁ আৰু এতিয়া বনালোঁ পায়স। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেদৰে বনালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু আপোনালোকে এইবিলাক জনা ৰেচিপিয়ে হয়, তথাপিতো মই কিদৰে বনালোঁ সেইখিনিহে আপোনালোকক দেখালোঁ। যদিহে আপোনালোকৰ ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যিসকলে মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাই আছে সেইসকলেও ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, আমি তেতিয়াহ'লে এতিয়া চাহ খাই লওঁ। আৰু গুণগুণ একদম ৰখিব নোৱাৰা হৈছে, কেক দেখি কৈ আছে যে মা জুই লগাই দিয়া, মানে মম লগাই দিব লাগে, জুই লগাই দিয়া, মই কেক কাটিম। একদম উৎপাত লগাই আছে, তাকো খাবলৈ দি লওঁ। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই পূবালীয়ে সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।